হেল্ল' এভৰিৱান, মোৰ আন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া হৈছে দুপৰীয়া সময়ত দুয়োজনীয়ে ভাবিলোঁ এবাৰ বাহিৰত যাওঁ আৰু এয়া ওলাই মেলি ৰেডি হৈ ল'লোঁ। তাৰ পাছত এয়া আহি আছোঁ আৰু ভাবিলোঁ যে কিবা অকণমান বাহিৰতে পেট ভৰা বস্তু খাই লওঁ। সেইবুলি দুয়োজনীয়ে এয়া ৰেষ্টুৰেণ্টত আহিলোঁ আৰু আহি পাই আমি পৰঠা অৰ্ডাৰ কৰিলোঁ, যিহেতু পৰঠা খালে পেট ভৰিব। যিহেতু দুপৰীয়া ভাত খোৱা নাছিলোঁ, সেইবাবে এয়া পৰঠাকে অৰ্ডাৰ কৰি কিনে খাই ল'লোঁ আৰু খাই লৈ তাৰ পৰা ওলাই দিলোঁ। ভাবিলোঁ যে এবাৰ বিশাল মাৰ্কেটলৈ যাওঁ আৰু কিনো কালেকশ্যন আহিলে চাই আহোঁগৈ। সেইবুলি এয়া বিশাল মাৰ্কেটলৈ বুলি আহিলোঁ। তাৰপিছত তাত অকণমান সময় থাকি তাৰ পৰা ওলাই দিলোঁ আৰু ওলাই আহি ষ্টেচনাৰী দোকান এখনত আহিলোঁ আৰু কিবাকিবি অকণমান বস্তু ল'ব লগা আছিলে, সেইবাবে লৈ ল'লোঁ আৰু দুজনে দুটা আইচক্ৰীম খাই পুনৰ ৰুমলৈ বুলি উভতি আহিলোঁ। আজিৰ মিনি ব্লগটো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।